Hello friends, welcome back to my YouTube channel friends. মই দেখাব গৈ আছো আজি কামাখ্যা মন্দিৰ হয় কামাখ্যা মন্দিৰ দেখাব গৈ আছো কামাখ্যা মন্দিৰ মানে আপোনালোকে হয়তো বহুতে ভাবিছে গুৱাহাটী কামাখ্যা মন্দিৰ কিন্তু নহয় মই আজি গুৱাহাটী কামাখ্যা মন্দিৰ নহয় মই আজি গোৱাত থকা কামাখ্যা মন্দিৰ দেখাব গৈ আছো তো চাই ল'ব ভিডিঅ'টো শেষলৈকে কাৰণ গুৱাহাটী কামাখ্যা মন্দিৰ হয়তো এই ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে বহুতে দেখিছে কিন্তু গোৱাত যিটো কামাখ্যা মন্দিৰ আছে হয়তো বহুতে দেখা নাই তো আজি মই প্ৰথম চাব আহিছো ইয়াত মোৰ লগতে আপোনালোকক দেখাই যাম ভিডিঅ'টো জৰিয়তে যিমান পাৰো ভালকৈ তো চাই ল'ব ভিডিঅ'টো শেষলৈকে আৰু মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আজি ভিডিঅ'টো চাই কেনেকৈ জনাব আৰু আকৌ কৈছোঁ যে মই যিহেতু গোৱাৰ নতুন নতুন জেগাবিলাক আপোনালোকক দেখাব চেষ্টা কৰিছোঁ প্ৰত্যেকটো ভিডিঅ'তে তো প্লিজ প্ৰত্যেকটো ভিডিঅ' চাই যাব কাৰণ আপোনালোকে হয়তো যদি কেতিয়াবা গোৱাত আহে তেতিয়া আপোনালোকৰ কাৰণে বহুত সুবিধা হ'ব লগতে ঘৰতে বহি মানে আপোনালোকে গোৱাৰ যিবিলাক চাব লগা জেগা বহুত ভাল ভাল জেগা আছে গোৱাত তো জেগাবিলাক আপোনালোকে ঘৰতে বহি চাব পাৰিব তো এতিয়া মন্দিৰত সেৱা কৰিবৰ কাৰণে মালা লৈ আছোঁ ইয়াত দাদাই মালা লৈ আছে তাৰপৰা মন্দিৰত যাম আমি এতিয়া মন্দিৰত যাবলৈ মালা লৈছোঁ তাৰপিছত আমি এতিয়া মন্দিৰত যাম গৈ আছোঁ মন্দিৰত দাদা মালা লৈছে ন লৈছোঁ ঠিক আছে আমি গৈ আছোঁ এতিয়া মন্দিৰৰ ভিতৰত বহুত ভাল লাগিছে বহুত ভাল লাগিছে ন ইয়াৰ মানে বহুত শান্ত হৈ আছে ন শান্ত গৈ আছোঁ আপোনালোকে আহিব ভাল লাগিব ইয়াত আহি কামাখ্যা মন্দিৰ গুৱাহাটী কামাখ্যা মন্দিৰ দেখিছে আজি আপোনালোকক দেখাব গৈ আছোঁ গোৱাত থকা কামাখ্যা মন্দিৰ চাই যাওক মই প্ৰথম আহিছোঁ ইয়াত মই মানে চাম আৰু মোৰ লগতে আপোনালোকক দেখাই যাম ভিডিঅ'টোৰ জৰিয়তে তো চাই ল'ব ভিডিঅ'টো গৈ আছে পাইছোঁ এই মন্দিৰৰ ভিতৰত চাওক বহুত ধুনীয়া মন্দিৰ হয় বহুত ধুনীয়া আৰু পবিত্ৰ হয় মানে কি ইয়াত অহাৰ লগে লগে মনটো এটা পবিত্ৰ ভাৱ আহি গৈছে মানে ইয়াতে আমি চেণ্ডেল খুলি তাৰপৰা মন্দিৰত যাম মন্দিৰৰ ভিতৰত গৈ আছোঁ কিন্তু মন্দিৰৰ ভিতৰত যিহেতু মোবাইল নিব নিদিয়ে তো মই আপোনালোকক ইয়ালৈকে দেখাব পাৰিম ইয়াত মন্দিৰ আহিছোঁ আৰু ইয়াৰ পৰা মানে কি ভিতৰত মোবাইল নিয়াটো নিষেধ হয় তো চৰি ইয়ালৈকে মোবাইলত যিমান পাৰোঁ দেখালোঁ মোবাইলে হওক বা কেমেৰাই হওক ইয়াতকৈ আগত মানে নিব নিদিয়ে মন্দিৰৰ ভিতৰত আহিলোঁ মন্দিৰৰ ভিতৰৰ পৰা এতিয়া মানে কি হয় ভিতৰত যিহেতু মোবাইল কেমেৰা এইবিলাক নিব নিদিয়ে তো ভিতৰত দেখাব নোৱাৰিলোঁ ভালকৈ এতিয়া মানে কি হয় অলপ বাহিৰৰ পৰা আহি দেখাইছোঁহি বহুত ভাল লাগিছে মনটো গুৱাহাটী কামাখ্যা মন্দিৰত যেনেকৈ গৈছিলোঁ তাত বহুত ভিৰ হয় কিন্তু ইয়াত ভিৰ আজি বহুত কম হয় কিয় নাজানো বাৰু হয়তো ইয়াত মানে কি মানে কোনটো ছিজন হয়তো কোনোবা এটা ছিজনত চাগে মানে কিবা ভিৰ বেছি হয় আজি ইমান বেছি ভিৰ নাই মানে তো মন্দিৰৰ ভিতৰত মালা আৰু এনেকৈ ধূপ জ্বলালোঁ মালা দিলোঁ তাৰপিছত প্ৰসাদ খালোঁ তাৰপৰা এতিয়া ওলাই আহিছোঁ মন্দিৰৰ ভিতৰৰ পৰা তাৰপিছত মোৰ পাছফালে চাওক মন্দিৰ আছে অলপ দেখাই দিছোঁ জুম কৰি এয়া চাওক মন্দিৰত সেৱা কৰিলোঁ সেৱা কৰি এতিয়া প্ৰসাদেই মেইন আৰু প্ৰসাদে লৈছোঁ প্ৰসাদ খাম তাৰপিছত আকৌ অলপ মন্দিৰটো ঘূৰিম দেখাই যাম মন্দিৰটো মানে ছাইডত কি আছে প্ৰসাদ খাই লওঁ প্ৰথম এতিয়া চাওক প্ৰসাদ খাই আছোঁ দাদাও খাই আছে ময়ো খাই আছোঁ প্ৰসাদ তাৰপিছতে অলপ মন্দিৰটো চাৰিওফালে ঘূৰিম
কাছ আছে কাছ ঘূৰি ফুৰিছে কিবা খাই আছে ভাল লাগিছে কাছ বহুত দিনৰ মূৰত দেখি পাইছোঁ এনেকৈ বহুত কাছ আছে ইয়াত মই এতিয়া প্ৰায় 5-6টামান কাছ দেখি আছোঁ কিবা খাই আছে মন্দিৰৰ মানে কি হয় পাছফালটো হয় বেক চাইডটো দেখা পাইছোঁ মন্দিৰৰ বেক চাইডত পুখুৰী আছে ইয়াত বহুত ৰ'দ হয় আৰু ইয়াৰ অতিথিশালা হয় পাৰ্বতী থকাৰ পিছত কি হ'ল এদিন হিমন্ত বজাই যজ্ঞ পাতিলে যজ্ঞ পতাৰ ভিতৰত সকলো ৰাজা মহাৰাজা মন্ত্ৰীসকলক নিমন্ত্ৰণ জনালে কিন্তু শিৱক মতা নাছিলে শিৱক মতা নাছিল কি হ'ল তেতিয়া পাৰ্বতী পিতাকক সুধিলে যে শিৱক কেলেও মতা নাই সিহঁতে নাই মতে বোলে নাই মতা বুলি ক'লে নাই মতে বুলি কোৱাৰ পিছত কি হ'লে সিহঁতে যিটো যজ্ঞ হৈছিল যজ্ঞত জুইত আছিল জুইত জাপ মাৰিছিল জুইত জাপ মৰাৰ পিছত সি মানে মৰি গৈছিল মৰাৰ পিছত কি হ'ল তেতিয়া শিৱই গম পালে শিৱই গম পাই পোৱাৰ পিছত তেতিয়া শিৱ আহি তাক মানে শৰীৰটো কান্ধত লৈ গ'লে কান্ধত লৈ যোৱাৰ পিছত যেতিয়া কান্ধত লৈ গ'লে তেতিয়া পাহাৰ পৰ্বত সকলো জেগাতে মানে ঘূৰি ঘূৰি পাগলৰ নিচিনা হৈ গ'লে তেতিয়া কি কৰিলে স্বৰ্গৰ যিবিলাক দেৱ দেৱতা আছিলে দেৱতাৰ মানে কি হ'ল ভাবিলে তাৰপিছত ব্ৰহ্মাই কি ক'লে বিষ্ণুক যে বিষ্ণু এটা কাম কৰা তুমি ইয়াক ৰাখিব লাগে ৰ'দ কৰিব লাগিব তুমি এটা কাম কৰা তাক সুদৰ্শন চক্ৰাই দি তোমাৰ শৰীৰটো কিছুমান কাটিব লাগিব তাৰপিছত ব্ৰহ্মাই ক'লে বিষ্ণু কি ক'লে তাতে সুদৰ্শন চক্ৰাই দি 51 ভাগত ভাগ কৰিলে 51 ভাগত ভাগ কৰাৰ পিছত মানে এটা পাকিস্তানত ভাগ কৰিলে এটা বাংলাদেশত পৰিছে আৰু বাকী 49 যিটো আছে আমাৰ ভাৰতবৰ্ষতে পৰিছে ভাৰতবৰ্ষত পৰিছে ভাৰতবৰ্ষৰ 49টা মন্দিৰ আছে কামাখ্যা মন্দিৰ ইয়াতে এটা মানে তাৰ অংগ পৰিছিল এই অংগটো ইয়াৰ মানুহে কৈছে নাভিটো পৰা বুলি কয় মানে যিটো কামাখ্যা দেৱী নাভি বুলি কয় ইয়াত পৰিছিল সেইকাৰণে ইয়াত মানে কামাখ্যা মন্দিৰটো হোৱা বুলি কৈ আছে মানে যেনেকৈ এটা গুৱাহাটীত এটা অংশ পৰিছিলে আৰু ইয়াত তেনেকৈ এটা অংশ পৰিছে মানে হয় তেনেকৈ মানে হয় এনেকুৱা হয়